গুড মৰ্নিং কি কৈছে বাৰু আপোনালোকে মই দেখিছেনে ইমান লৰালি হৈছে কামলৈ যাবলৈ আজি গাড়ীত বহিয়ে শ্বুট কৰিছো আবা দেখিছে ইমান স্পিডত আজি গাড়ী চলাইছে মই কৈছো আৰু চলোৱা আৰু সোনকালে চলোৱা আবাই আৰু চলাইছে সেইকাৰণে আজি মানে য'ত আছে মোৰ কাম আমাৰ ঘৰৰ পৰা অলপ দূৰত আছে ক্লায়েণ্টৰ ঘৰ সেইকাৰণে যাওঁতেতো টাইম লাগিব পুৰা সেইকাৰণে কৈছো আৰু আহিও পালো সময়মতে ক্লায়েণ্টৰ ঘৰ আহি আৰু শ্বুট কৰিবলৈ সময় নহ'লে লগালগ কাম ষ্টাৰ্ট কৰি দিলো এই আমাৰ আজি মৰম লগা কইনাগৰাকী আৰু এতিয়া কাম কৰাৰ মাজত অকমান খাই ললো নেখালে হ'ব জানো কওকচোন খাই বৈ উঠি আকৌ লগালগ কাম ষ্টাৰ্ট কৰি দিলো কাৰণ যেহেতু ব্ৰাইডেল মেহেন্দি আৰু ব্ৰাইডেল মেহেন্দি এটা ফিনিচিঙত টকা হয় তাৰোপৰি কইনাগৰাকী ইমান হেঁপাহে মোক বুকিং কৰিছে কিবা এটা বিশ্বাসত কৰিছে সেইকাৰণে একান্ত মানে মোক দেখিছে নহয় একান্ত মানে মই আঁকি আছো ক'তো কিবা চাবলৈ সময় নাই সেইটো সময়ত দেই মই কিন্তু একান্ত মানে আঁকি আছো হ'বই আৰু বেছি দেৰি নাই হৈ গ'ল দেখিলেনে হৈ গ'ল ব্ৰাইডেল মেহেন্দি কমপ্লিট হৈ গ'ল ফ্ৰণ্ট চাইড হৈ গ'ল আৰু বেক চাইডো হৈ গ'ল দুখন হাতৰ এয়া বেক চাইডটো হৈ গ'ল মোৰ আজি কাম কইনাগৰাকীলৈ মোৰ ফালৰ পৰা যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল ময়ো ঘৰলৈ ওলাই দিওঁ দেই The next morning. হেল্ল' এভৰিৱান গুড মৰ্নিং কি খবৰ ভালনে সকলোৰে আজি মই ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ এতিয়া যে কেইটা বাজিলে জানে 12:30 হ'বলৈ হ'ল আৰু মই এতিয়ালৈকে ব্ৰেকফাষ্ট কৰা নাই মানে এই মোৰ আকৌ হাতখন এখন লেতেৰা বুলি নাভাবিব দেই এইটো মেহেন্দি কালাৰ হয় এইকেইদিন মানে বিয়া কামবোৰ কৰি থকা হৈছে যে সেই মেহেন্দি গোটেই মানে ক্লায়েণ্টক মেহেন্দি আকোতে মোৰ হাততে মেহেন্দি ৰং বহি এনেকুৱা হৈ গৈছে এইবাৰতো বহুত কমেই বহিছে মানে মই মানে কটন ইউজ কৰিছোঁ কপাৰ ইউজ কৰিছোঁ কপাৰ ইউজ কৰি আৰু কিমান দেৰিলৈকেনো কপাৰ ইউজ কৰি থাকিম হাতৰ পৰা পৰি যায় কিবা হয় ধ্যান নাথাকে মানে কামত লাগি থাকোঁ যে সেইকাৰণে তাৰপিছত লাষ্টলৈ গৈ পেলাই মানে হাতখন এনেকুৱা লেতেৰা হ'বলগীয়া হয় লেতেৰা নহওক বুলি মই কপাৰ ইউজ কৰি থাকোঁ কিন্তু পিছত হাতৰ পৰা কপাৰ পৰি যায় কিবা হৈ যায় পিছত নিজৰ হাততে মেহেন্দি লাগি কালাৰ এনেকুৱা ওলাইগৈ উপায় নাই মানে কামত ইমান ধ্যান নাথাকে ন নিজক লৈ পেলাই সদায় মানে ক্লায়েণ্টক আমি কিমান ডোখৰলৈকে বেষ্ট কৰিব পাৰোঁ সিমানটো আমাৰ বেছি ফ'কাছ হৈ থাকে আমাৰ এনি টাইম মাইণ্ডত সেইটোৱে চলি থাকে যে যাতে কামটো ভালে ভালে পাৰ হৈ যাওক কাৰণ তেওঁলোকৰ এইটো ডাঙৰ দিন হয় এটা বিয়াৰ দিনটো কেতিয়াও মানুহৰ নেক্সট টাইম কেতিয়াও ঘূৰি নাহে জীৱনত এবাৰে হয় সেইকাৰণে মেকআপ হওক মেহেন্দি হওক যিমান পাৰোঁ আমি ভালদৰে কৰিবলৈ চেষ্টা কৰোঁ যাৰ কাৰণে আমাৰ নিজৰ লগত এনেকুৱা হৈ যায় বাৰু যি কি নহওক আজি ৰাতিপুৱা বুলি নকওঁ বহুত দেৰি হৈ গ'ল এতিয়া দুপৰীয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ বাকী গোটেই ব্লগটো চাই যাব আপোনালোকে একদম গোটেই ৰ'দজাক চাওকচোন আজি একদম মানে ৰাতিপুৱাৰ পৰা ৰ'দজাক বুলি ক'ব নোৱাৰি মা মুখতো শুনিছোঁ ৰাতিপুৱাৰ পৰা দিছে বুলি কিন্তু মই শুই উঠি দেখিছোঁ প্ৰায় এনেকৈ একদম ৰ'দজাক টেকটেককৈ ওলাই আছে ভালো লাগে ন এনেকৈ শুই উঠি ৰ'দজাক দেখিলে আৰু যে ঘৰত এনেকৈ ফুল চুল ৰুই থ'লে ভাল লাগে ন ৰাতিপুৱা শুই উঠি ফুলখিনি দেখিলে মনটো কিবা এটা ভাল লাগি যায় এই গোটেই ফুলখিনি ফুলিলে কিমান যে ধুনীয়া লাগিব মই আগৰ এটা চাগে ব্লগত দিছোঁ মই আগৰ এটা ব্লগত দিছোঁ মা ধুনীয়া ফুলখিনি বুলি আকৌ যেতিয়া হ'ব আকৌ দেখাম হা এই ফুলখিনি এতিয়া দেখাই দিছোঁ তেওঁলোকৰ কষ্টখিনি কিমান কষ্ট কৰিছে ফুল ৰুবলৈ মেলিবলৈ সেইখিনি কষ্টখিনি দেখাই দিছোঁ আকৌ যেতিয়া গোটেই ফুলখিনি ধুনীয়াকৈ ফুলিব আকৌ বেলেগ এটা ব্লগত গোটেই ফুলখিনি লৈ পেলাই আহিম দেই প্ৰথম কফি একাপ খাই লওঁ তাৰপাছত খাম পৰাঠা এয়া মায়ে একদম ধুনীয়াকৈ টেবুলত ব্ৰেকফাষ্ট ৰেডি কৰি দি দিছে ইমান ধুনীয়াকৈ বনাই দিছে চাওক ন এইটো অমলেট এটা ধুনীয়াকৈ বনাই পৰাঠাটোৰ ভিতৰত পূৰা অমলেট সুমুৱাই ধুনীয়াকৈ বনাই দিছে পৰাঠা মই মানে কি হয় এনেকৈ বেলেগ বেলেগকৈ দিলে মানে বৰ খাবলৈ এলাহ কৰোঁ এই পৰাঠাটো অলপ খাওঁ তাৰপিছত কি কৰোঁ পৰাঠাটো খাওঁ অলপ তাৰপিছতে মানে অমলেটটো চিকুটি কিবা কিবি কৰি খাই থাকোঁ মানে অলপ হ'লেও লাষ্টত এৰি দিম সেইকাৰণে মায়ে যেনেকৈ মানে আলু পৰাঠা বনায় তেনেকৈ ধুনীয়াকৈ অমলেটটো কৰি ভিতৰত পৰাঠাৰ মাজত সুমুৱাই আকৌ বেলি সেকি দিছে ধুনীয়াকৈ এনেকুৱা যে সৰু সৰু চচৰ পেকেটবোৰ মই বেলেগ ভাল পাওঁ খাই মোক দিলে সেইকাৰণে অকণমানি চচৰ পেকেটবোৰ লগত দি দিয়ে যেনেকৈ মন যায় দি খাই থাকা মই এতিয়া খাই লওঁ দেই খাই উঠি আকৌ লগ পাই আছোঁ এই দেখিছে এইখিনি যে আমলখিৰ ৰস হয় বহুত বছৰ হৈ গ'ল এইখিনি
4-5 বছৰমান হ'ল নেকি যিমান পুৰণা হয় যে আমলখি ৰসখিনি সিমান চুলিত লগালে ভাল হয় আকৌ ব্ৰেকফাষ্ট কৰি আজৰি হৈ মেলি এতিয়া চুলিত আমলখি ৰস লগাব বহিছোঁ মই ঘৰলৈ আহিলে লগাম বুলি ভাবোঁ কিন্তু এই দৌৰা-দৌৰি কৰি থাকোঁতে যায় নহয় আজি সেইকাৰণে একদম লগাই লৈছোঁ মায়ে লগাই দিছে আজি মাক জীয়েক দুইজনীয়ে একদম নিজকে পূৰা টাইম দিছোঁ মাও কিবা কিবি ফেচ পেক মুখত লগাইছে মোকো লগাই দিছে আমলখি ৰস চুলিত ইমান ঠাণ্ডা লাগিছে মানে আমলখি ৰসটো বহুত ঠাণ্ডা হয় ন তালুখনত বহুত ঠাণ্ডা সময় যায় আকৌ সেইকাৰণে বতৰটো বৰষুণ দিলেতো মোক মায়ে লগাবই নিদিয়ে আগৰ পৰা আৰু অকণমান বতৰটো যদি ডাৱৰীয়াও হয় তেতিয়াও মোক মায়ে লগাব নিদিয়ে আজি পূৰা ৰ'দ দিছে কাৰণেহে মানে লগাব দিছে নহ'লে একদম কেতিয়াও লগাব নিদিয়ে লাগিলে চুলি যি হৈ যাওক কিন্তু জীয়েকক লগাব নিদিয়ে অ' মাই বেলেগখন কাপোৰ লাগিছিলে ন বৈ আহিছে নহয় অঁ অঁ তোমাৰ মোলৈ আছে নে ফেচপেক আছে অঁ এতিয়া অলপ পিছত আকৌ মোকো লগাই দিব একদম ব্ৰাণ্ডাখনত দুইজনী বহি লৈছোঁ আৰু যে আমলখি এনেকুৱা যেতিয়া লগাওঁ ন মায়ে কেতিয়াও ঘৰৰ ভিতৰত যাবও নিদিয়ে আৰু ঘৰৰ ভিতৰতো লগালে মোক মায়ে চাগে ঘৰৰ পৰা খেদি দিব মোক মায়ে ঘৰৰ ভিতৰত সোমাবই নিদিয়ে একদম পিছফালে ব্ৰাণ্ডাত উলিয়াই দিছে দেখিছে নাই গোটেই ব্ৰাণ্ডাত বহি লৈছোঁ দুইজনী কাৰণ এইটো মানে পকাই চকাই পৰিলে চেকা লাগে ন সেইকাৰণে ব্ৰাণ্ডাত চেকা লাগিলেও আপত্তি নাই কিন্তু ঘৰৰ ভিতৰত মোক মায়ে যাবও নিদিয়ে লগাবও নিদিয়ে নিজৰ ব্ৰাণ্ডাত বহিছে মোকো ব্ৰাণ্ডাত মাতি লৈছে মই ভালকৈ চাবই পৰা নাই চাওকচোন ফোনটোত গোটেই বিয়পি আহিছে আকৌ বৈ আহিছে গোটেই আমলখি ৰস উপায় নাই অলপ চলপ এইবোৰ কষ্ট সহ্য কৰিবই লাগিব চুলিখিনি ভাল থাকিব হ'লে মই যে একো দেখি পোৱা নাই জানেনে ভিডিঅ'টোত ইমান ৰ'দ পৰিছে এই চুলি আগটোত বেছিকৈ লগাই দিবা দে মা নহ'লে আগটো ফাটে আকৌ বেছিকৈ গোটেই চুলিত পূৰা আমলখি ৰস লগাই এতিয়া চুলিখিনি ওপৰত এনেকৈ মায়ে বান্ধি দিছে একদম চুব নোৱাৰি চুলিখিনি একদম তিতি আমলখি ৰস ইমান বেছিকৈ লগাই দিছে মায়ে মোক চাওকচোন আজি দেখিবলৈ কেনেকুৱা লাগিছে সৰু ল'ৰা ছোৱালী পটককৈ দেখিলে চাগে ভয় খাই যাব কথা ভালকৈ পাতিব পৰা নাই এইবোৰ টাইন ধৰিছে যে আৰু এইটো ফেচবুক লগাৰ পিছত এনেও বেছি কথা পাতিবই নালাগে বাৰু তেতিয়া মই অলপ চলপ পাতিছোঁ দেখিছে মই ব্ৰাণ্ডা মানে এইটো আমাৰ কিবা এটা ঘৰত পাতিলে মানে আমাৰ চব তেতিয়া বনোৱা মেলা চব এনেকৈ বাহিৰত কৰা হয় এইটো একদম বাহিৰৰ এটা এক্সট্ৰাকৈ ষ্ট'ৰ ৰুম নিচিনা হৈ আছে এতিয়া চব বস্তু চাগে ভিডিঅ'ত দেখিছে চাগে পিছফালে চব বস্তু একদম য'ত ত'ত আছে সেইবোৰ যিমান বস্তু আছে মানে এক্সট্ৰা বস্তুবোৰ চব ইয়াত ষ্টক কৰি থৈ দিছে আব্বা মায়ে আৰু মোক দেখিছে মই এতিয়ালৈকে ইয়াতে বহি আছোঁ মোক মায়ে ঘৰৰ ভিতৰত মানে এণ্ট্ৰি কৰিব দিয়া নাই যেতিয়ালৈকে মোক গা ধুই নহয় তেতিয়ালৈকে মায়ে মোক ঘৰৰ ভিতৰত এণ্ট্ৰি কৰিব মনা কৰি থৈছে বেছি কথা পাতিব পৰা নাই টাইন ধৰিছে গা চা ধুই একদম ভালকৈ লগ পাই আছোঁ দেই আকৌ চুলিখিনি শুকুৱাই নাই চব ভালকৈ ধুলোঁ আজৰি হৈ পেলাই বহিছোঁ ভাল লাগে ন এই আবেলি সময়কণ বাহিৰত একদম একান্ত মনে বহি মোৰ বেলেগ ভাল লাগে এনেকৈ বাহিৰত বহি এতিয়া বহিছোঁ ভাত পানী খাই আজৰি হৈ অলপ দেৰি বহি ল'লোঁ এতিয়া মাক কৈছোঁ ব'লা অলপ মানে ইভিনিং ৱাক কৰি আহোঁগৈ বুলি অলপ আবেলি খোজকাঢ়ি ভাল লাগে ন আৰু এনেও এতিয়া দিনটো ছুটি নহয় অলপ পিছত 8টা হ'বই সেইকাৰণে মাক জীয়েক দুইজনী অলপ গৈ আহোঁ এনেই খোজকাঢ়ি আহোঁ অলপ ভাল লাগিব মনটো এয়া আমি মাক জীয়েক দুয়োগৰাকী ওলাই আহিলোঁ এইখন যে ৱাল মাৰি থৈছে দেখিছে এইখন যে পাৰ্ক হয় ভাবিলোঁ পাৰ্কখনতে অলপ খোজকাঢ়িম বহিম কিন্তু ইমান দীঘল ঘাঁহ হৈ গ'ল যাবলৈ ভয় লাগিলে সেইকাৰণে নগ'লোঁ এতিয়া সেই ৰাস্তাতে খোজকাঢ়ি আছোঁ একদম আমাৰ ঘৰৰ ওচৰতে কলনী এখন আছে তাতে খোজকাঢ়ি আছোঁ আগতে যে ভাইটি মই কিমান চাইকেল চলাওঁ সেইবোৰ দিন মনত পৰিলে এতিয়াও ভাল লাগে আজিকালি সেইবোৰ দিন লাহে নাইকিয়া হৈ গৈছে দুইজনী কথা পাতি খোজকাঢ়ি আছোঁ 2 hours later. এয়া এফালে যাব ওলালোঁ ক'ত যাওঁ কি কথা চাই থাকিব গোটেই ব্লগটো কেনেকুৱা লাগিছে মোক জনাব দেই মেখেলা চাদৰ পিন্ধি ল'লোঁ বাই আহিছোঁ দেই A few minutes later. খুৰীহঁতৰ ঘৰলৈ আহিলোঁ আজি আমি দুইজনী মেখেলা চাদৰ পিন্ধি আহিছোঁ মাক জীয়েক
মই একচুৱেলি বেলেগ পিন্ধিব লৈছিলোঁ দেই সঁচা কৈছোঁ মই বেলেগ কাপোৰযোৰ পিন্ধিব লৈছোঁ খুৰীহঁতৰ ঘৰতো যেন তেন আহি যাওঁ ন তাৰপিছত সেইকাৰণে বেলেগ কাপোৰযোৰ পিন্ধিব লৈছোঁ খুৰীয়ে মোক দেখাইছে ৰ এনেকৈ দেখাইছে যেন তেন আহি যাওঁ বুলি কওঁতে এয়া মায়ে ক'লে ব'লা আজি বোলে মেখেলা চাদৰ পিন্ধি যোৱা এনেকৈ কৈছে মাও অৱশ্যে খুৰীহঁতৰ ক'লে যেন তেন আহে নাপাওঁ নেকি মাও খুৰী ক'লে যেন তেন যি আহি যায় মানে এই খুৰীহঁতৰ ঘৰ বুলি এনেকৈ আহি যায় কিন্তু আজি মাও এটা মেখেলা চাদৰ ধুনীয়াকৈ পিন্ধি আহিছে ময়ো সেইকাৰণে পিন্ধিছোঁ মোৰ ব্লাউজ এটা আগৰ পঢ়ি থকা ইউনিভাৰ্চিটি দিনৰ ব্লাউজ পিন্ধিছোঁ আৰু মেখেলা চাদৰযোৰ মা ভাগৰ পিন্ধি লৈছোঁ একদম ধুনীয়াকৈ দুইজনী মেখেলা চাদৰ পিন্ধি আহিছোঁ কমেণ্ট ছেকশ্যনত জনাব দেই আমাৰ মাক জীয়েকক কেনেকুৱা লাগিছে এতিয়া অলপ খুৰীহঁতকো টাইম দিওঁ আৰু একেবাৰে পিছত লগ পাই আছোঁ 3 hours later. এতিয়া ভাত খাই মেলি খুৰীহঁতৰ ঘৰৰ পৰা ওলাব লৈছোঁ ইয়াত দেখিছেনে খুৰীয়ে ইমান ধুনীয়াকৈ ফুলবোৰ ৰুইছে মা খুৰী দুয়োগৰাকী ফুলত ইমান চখ ওলাই আহিলোঁ এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা এতিয়া ৰাস্তাত গৈ আছোঁ ঘৰলৈ যদি আজি গোটেই ব্লগটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে অলৰেডি তেওঁলোকলৈ বহুত বহুত ধন্যবাদ পুনৰ নতুন এটা ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ আহিছোঁ গুড নাইট বাই বাই